নমস্কাৰ বন্ধুসকল, কি খবৰ চাগে ভাল নহয় জানো? যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ। আজি যিহেতু মোৰ প্ৰথম পোৱালি আহিব, আজি 1 নম্বৰ দিন হ'ব ধৰি লওক, পোৱালিখিনি অহা নাই, আহিব। মই বৰ্ডিঙৰ ভিতৰতো কেনেকৈ পালখন লগাইছোঁ আৰু লাইট কিমান লগাইছোঁ, গেছ বৰ্ডাৰ কেনেকৈ লগাইছোঁ, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ' লাষ্টলৈকে চাই যাব। যদি চেনেল নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো আৰম্ভ কৰি পেলাম। পাইছে আপোনালোকে মই বৰ্ডিঙৰ ভিতৰত পালটো কেনেকৈ লগাইছোঁ, যোনটো আপোনালোকৰ ফিডৰ বস্তা, সেই ফিডৰ বস্তাটো আপোনালোকে ছাইডত কেনেকৈ লগাব দেখিবলৈ পাইছে আপোনালোকে। চাওক, মই গোটেই ৰাউণ্ডটো দেখাই দিছোঁ ফিডৰ বস্তা, আৰু ওপৰতো লগাই দিছোঁ ফিডৰ বস্তা। দেখিবলৈ পালে মই ফিডৰ বস্তাখিনি কাটি কাটি কেনেকৈ লগাই দিছোঁ। 2 নম্বৰতে আপোনাৰ যোনটো হেক্সা নেট, এই নেটটো লগাই পেলাই আপোনাৰ ছাইডত বস্তা লগাই দিছোঁ। ছাইডত এনেকৈ নেট লগাই বস্তা লগাই দিছোঁ, আৰু বস্তুটো এনেকৈ গোল কৰিব হা। দেখিবলৈ পাইছে বৰ্ডিংটো সদায় গোল কৰিব, এনেকৈ বস্তুটো গোল কৰিব। দেখিবলৈ পালে 2 নম্বৰতে বৰ্ডিঙৰ কেনেকৈ মই গোলকৈ লৈছোঁ। 3 নম্বৰতে মই লাইট কিমান লগাইছোঁ চাওক। এটা বৰ্ডিঙত মই 200 পাৱাৰ লাইট 8টা লগাইছোঁ। এটা বৰ্ডিঙত 200 পাৱাৰ লাইট 8টা লগাইছোঁ, আৰু গেছ বৰ্ডাৰ মাজত লগাম। দেখিবলৈ পাইছে এটা বৰ্ডিঙত মই লাইট লগাইছোঁ 8টা, আৰু গেছ বৰ্ডাৰ মাজত লাগিব। সেনেকৈ বস্তুটো লগাব লাগিব। আৰু মই ধুনীয়াকৈ পেপাৰ চেপাৰ পাৰি থৈছোঁ। পেপাৰ ফলিয়াটো 3 ইঞ্চি ডাঠ দিব, বা 4 ইঞ্চি দিলেও হ'ব। ঠাণ্ডা দিন যিহেতু আপোনাৰ ফলিয়াটো ডাঠকৈ দিব লাগিব, গম পাইছে হয় নাই? তলৰ পৰা যাতে হাৱাটো মানে ঠাণ্ডাটো নোসোমায়, এনেকুৱা চিষ্টেমত বস্তুটো দিব লাগিব। আৰু বৰ্ডিঙৰ বাহিৰত এনেকৈ ফলিয়া দি দিব আপোনালোকে। বস্তুটো বৰ্ডিঙত যাতে এই মাটিৰ যোনটো চেঁচা ভাৱটো সেইটো যাতে ভিতৰলৈ নাযায়, বুজিলে? আপোনালোকে এনেকৈ ফলিয়াটো ছাইডত দি দিব, আৰু তেতিয়া মানে হিটটো আপোনালোকে ধৰি ৰাখিব পাৰিব হা। কথাটো বুজি পালে আপোনালোকে। আৰু এতিয়া 200 পাৱাৰ লাইটটো লগাব, যিহেতু নিয়ৰ পৰিছে। 100 পাৱাৰ লাইট নলগাব আপোনালোকে, 200 পাৱাৰ লাইট লগাব, মানে তেতিয়া মানে হিটটো অলপ বেছি হ'ব, বুজি পালে? আৰু গেছ বৰ্ডাৰ লগাবই লাগিব, কাৰণ ঠাণ্ডাটো পৰিছে আপোনালোকে গম পায়। ঠাণ্ডাটো কাটিবৰ কাৰণে গেছ বৰ্ডাৰ লগাবই লাগিব। আৰু এসোপা মই চব মানে বাচন চাচন পানী বাচন ধুই থোৱা আছে। আৰু আপোনালোকে 6 ডিংকাৰ হয়, পোৱালি ক্ষেত্ৰত 6 ডিংকাৰ লগাব। এয়া 6 ডিংকাৰ আনি থৈছোঁ মই, সেয়া লগাব লাগিব। পেপাৰটো সুন্দৰকৈ পাৰিছোঁ মই, এতিয়া বাহিৰত আপোনালোকক দেখাম, চাই যাব। বাহিৰত দেখিবলৈ পাইছে মই যোনটো পলিথিনৰ পালটো, এইটো পলিথিনৰ পালটো বাহিৰত লগাব। এনেকৈ ফাঁক নাৰাখিব হা, বস্তু ফাঁক নথ'ব, যাতে নিয়ৰটো সোমাব নোৱাৰে বাহিৰৰ পৰা। মই দেখিবলৈ পাইছে কেনেকৈ লগাই দিছোঁ পালটো, এইটো পলিথিনৰ পালটো। আপোনালোকে এনেকৈ লগাব পলিথিনৰ পালটো এনেকৈ লগাই দিব। এইফালে দেখাম মই, এইটো চাওক, সেইটো গোটেইটো পলিথিনৰ পাল। আৰু এইটো মানে মই ওপৰত দাঙিম, আৰু এইটো এনেকৈ লগাব লাগিব। এনেকৈ এইটো যোনটো ফাঁকটো আছে মই এইটো চপাই দিম, একেবাৰে এনেকৈ কৰি দিম। দেখিবলৈ পাইছে কেনেকৈ লগাইছোঁ মই পলিথিনৰ পালটো। এয়া সম্পূৰ্ণকৈ লগাব লাগিব, দেখিবলৈ পালে। আৰু আপোনালোকে এনেকৈ বস্তা এটা দিব, বস্তাটো দি পেলাই চূণ তুণ দিব। কিছুমানে পটাছো দিব পাৰে, পানীত তিয়াই থৈ, বুজিছেনে? পটাছো দিব পাৰে। মই এতিয়া বিশেষকৈ মই চূণ লগাই থৈছোঁ, চূণ দি থৈছোঁ, যাতে ভালকৈ বস্তুটো যোনে নহওক কিয় ভৰিটো ধুনীয়াকৈ মোহাৰি মেলি চূণৰ যোনটো বীজাণু, সেই বীজাণুবোৰ কাটিবৰ কাৰণে মানে চূণটো লগাব লাগে। আৰু পটাছ পানী লগাব পাৰে আপোনালোকে, সেই বস্তুটো বনাই ল'ব, নহয় জানো? আৰু সেই এনেকৈ কাম কৰক, নিশ্চয় সফল পাব। জনাব। বেছি দিনৰ ভিডিঅ'টো সামৰোঁ। ধন্যবাদ। জয়।